নমস্কাৰ, মোৰ নাম দীক্ষিতা শৰ্মা। মই স্বৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কবিতাটিৰ নাম হৈছে নমস্কাৰ। নমস্কাৰ নমস্কাৰ নমস্কাৰ, শত কৌটি কৌটি নমস্কাৰ। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু বাইদেউলৈ নমস্কাৰ। যেতিয়া মই ষষ্ঠ শ্ৰেণীত পঢ়িছিলোঁ তেতিয়া মই প্ৰায়ে মূৰ ঘূৰাই পৰিছিলোঁ। সময় যায়, দিন যায়, মূৰ ঘূৰণি বাঢ়ি যায়। ঘৰ নাই, বিদ্যালয় নাই, বেহুচ হোৱাৰ থল নাই। হাই, এয়া যে কি বেমাৰ! লগৰ সমনীয়ায়ো মোক দিলে বাই বাই। কোনোবা অভিভাৱকে কয় বাইদেউক পঢ়াশালীৰ পৰা মোক দিবলৈ উলিয়ায়। বাইদেৱে বোলে নহয় তেনে কথা, তাইক মই কোনোদিনে নিদিওঁ উলিয়াই। যদি নিয়ে কোনোবাই নিব পাৰে উলিয়াই, তাত মোৰ আপত্তি অকণো যে নাই। বাইদেউৰ বিশ্বাসত মই আজি পালোঁ এই ঠাই, সেয়ে মই বাইদেউক কৰোঁ শত কৌটি নমস্কাৰ। সেয়া অইন কোনো নহয়, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, তেৱেই মোৰ পূজনীয়া শিক্ষাগুৰু জুৰি দেৱী গোস্বামী বাইদেউ। এই কথাখিনি মই মোৰ শ্ৰদ্ধাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মহোদয়লৈ বুলি মোৰ ফালৰ পৰা এটি সৰু উপহাৰ যাচিলোঁ। মই যেতিয়া সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া মই প্ৰায় অসুস্থ আছিলোঁ। একমাত্ৰ বাইদেউৱে আছিল যিয়ে মোক সাহস, দয়া, উৎসাহ, উদ্দীপনাৰ আদিৰ জৰিয়তে শিক্ষা জগতৰ লগতে সাহিত্য আৰু সংস্কৃতিৰ লগত আগবাঢ়ি যাবলৈ উৎসাহ দিছিল। তেওঁৰ আশীৰ্বাদতে আজি মই এই স্থান পাইছোঁ। গতিকে মই জুৰি দেৱী বাইদেউলৈ মই শতকোটি প্ৰণাম জনাইছোঁ। ধন্যবাদ।